কেৰাহী চুলাত দি দিলোঁ। এইবাৰ তেল দিম। তেল হ'ব এইখিনি। তেল গৰম হৈ গ'ল, এতিয়া পিঁয়াজ দিম ৰ। পিঁয়াজ চফ দিছে, চফ। 3 মিনিট মানে যাব লাগব নেকি। পিঁয়াজ সিজি গ'ল, এতিয়া বিলাহী দিছোঁ। বিলাহীখিনি ভালকৈ গলাই ল'ব লাগিব, সিজাই 2 মিনিটমান সিজাৰ পিছত এনেকুৱা হ'ল বিলাহীখিনি। আদা নহৰুৰ গুড়া, জলকীয়াৰ গুড়া, তাৰপিছত নিমখ দিলোঁ, অলপ লাৰি দিলোঁ। বিলাহী গলি গ'লে সোৱাদৰ কাৰণে ৰং দিলোঁ। ৰং দি আৰু অলপ লাৰি দিম। অলপ জিৰা মছলা দিম। তাৰপিছত লাৰি দিলোঁ। আমাৰ মছলা ৰেডি হৈ গ'ল, এতিয়া মাংস দিম। মাংস দিলোঁ, মাংসৰ লগত পিঁয়াজ আছিল অলপমান, সেনেকৈ দি দিলোঁ আৰু এইখিনি। অলপ লাৰি দিম। দুই মিনিটমান এনেকৈ লাৰিয়ে থাকিব। মছলাখিনি যাতে চাৰিওফালে লাগি যায় মাংসবিলাকৰ ভিতৰত। আলু 2 পিচমান দিলোঁ। গ্ৰেভিৰ কাৰণে বঢ়িয়া আলু দি লাৰি দিলোঁ। এয়া কালি মিৰ্চ মানে জালুক দিছিল দে, কালি মিৰ্চ বুলি দিছোঁ। এই সিক্রেট মশলা আধা চামচ লাড়ি দিলে এখানে দিয়ে লো ফ্লেম কৰি আৰু 5 মিনিটমান ঢাকি দিম। এবাৰ ঢাকনি মাৰি দিলোঁ। 5 মিনিটমান থাকক এনেকৈ। এবাৰ 5 মিনিট হৈ গ'ল। এই দেখো গাইছ, কি ধুনীয়া গন্ধ ওলাইছে। খাই থাকাহে কথা। কেনেকুৱা হৈছে ফ্ৰেণ্ডছ? সিজা নাই, পানী দিবা বাকী আছে এতিয়াও। এতিয়া মাংসখিনি থকা পানীখিনি ওলালোঁ আৰু ঢাকনি মাৰি আৰু এবাৰ পানী দিম। হৈ যাব পানী।
এইবাৰ পানীখিনি শুকাব লাগিব গোটেই আধা ঘণ্টামান লাগব আধা ঘণ্টা হৈ যাওক তাৰপিছত দেখুৱাই আছোঁ ये देखो फ्रेंड्स आधा घंटार पिছত কেনেকুৱা হৈছে গ্ৰেভি চাই লওক না ইমান ধুনীয়া হৈছে এতিয়া ধুনীয়া মছলা দিম অলপ এইবিলাক খাই থাকাহে কথা আৰু কটিত লাঠি হ'লেও উঠবাৰ মন নাই এনেকুৱা হ'ব এতিয়া টেষ্ট কৰোঁ অলপ টেষ্ট কৰি আৰু কৈ আছোঁ কেনে হৈছে ये देखो गाइस ফুল টেষ্ট হৈছে খাই থাকাই কথা ভিডিওটো যদি ভাল লাগছে লাইক কমেন্ট শেয়ার করে দিব আৰু চেনেলটো সাবস্ক্রাইব করে দিব নাপাহৰিব ফ্ৰেন্ডছ এতিয়া বাই বাই গুড নাইট